হে এভরিওয়ান, ওয়েলকাম টু লয়েট মোহন। তো আমি প্রায় আমার উচুর চুবুৰীয়াত বা চিনেমাত বা নিউজত এইটো শুনা পাওঁ যে তেওঁৰ এগেইনষ্টত ক্ৰিমিনেল চাৰ্জ লাগিছে বা তেওঁ ক্ৰিমিনেল চাৰ্জত পৰি জেলত গৈছে বা তেওঁৰ এগেইনষ্টত চিভিল কেছ লাগিছে। তো এইবোৰ কথা আমি প্ৰায় শুনা পাওঁ। তো আজি আমি চিভিল কেছ আৰু ক্ৰিমিনেল কেছটো কি সেইটোও বুজিম। তো প্ৰথমতে আমি চিভিল কেছটো বুজি লওঁ। চিভিল কেছত কি হয়, চিভিল কেছত যিটো নেচাৰ থাকে সেইটো কি কম্পেনচেশ্যন ভৰিবলগীয়া হয়, অৰ্থাৎ জৰিমনা ভৰিবলগীয়া হয়। এটা এক্সাম্পল লওঁ তেতিয়া ভালদৰে বুজিম। ছাপ'জ এজন মানুহে ট্ৰাক চলাই গৈ আছে, ৰাস্তাত দি কি ট্ৰাক চলাই গৈ আছে আৰু সেই ৰাস্তাৰ কাষতে কি এটা বাইক ৰখি আছে আৰু এই বাইকটো কি কৰিলে ট্ৰাকেৰে দি খুন্দা মাৰি দিলে। তেতিয়া কি হ'ল, বাইকটোৰ ক্ষয়ক্ষতি হ'ল, অৰ্থাৎ বাইকটো ভাঙি গ'ল। তেতিয়া বাইকৰ যিটো মালিক আছে সেইটো কি কৰিব, ট্ৰাকৰ মালিকৰ ওপৰত কি কেছ ফাইল কৰি দিলে। কেছ ফাইলটো কিহৰ কাৰণে কৰিলে, যে তেওঁৰ যে বাইকটো যে ক্ষয়ক্ষতি হ'ল বা ভাঙিলে সেই বাইকটোৰ কি কৰিব লাগিব, ক্ষতিপূৰণ ভৰিব লাগিব। এই ক্ষতিপূৰণৰ কাৰণে কি কৰিলে, কেছ ফাইল কৰি দিলে। অৰ্থাৎ ইয়াত নেচাৰটো কি আহিল, কম্পেনচেশ্যন আহিল, অৰ্থাৎ ক্ষতিপূৰণ ভৰিবলগীয়া আহিল। তো ইয়াৰ কাৰণে আমি কি কৰিম, এইটো চিভিল কেছত পৰিব বুলি জানিম। আৰু এই চিভিল কেছৰ এক্সাম্পল বহুতো আছে, যেনেকুৱা ৱাইফে যদি হাজবেণ্ডৰ ওপৰত মেইনটেনেন্স তথা ভৰণ পোষণৰ কাৰণে কেছ ফাইল কৰি দিয়ে, সেইটো চিভিল কেছত পৰিব। বা আপোনাৰ দুটা পাৰ্টিৰ মাজত লেণ্ড তথা জমি লৈ ডিছপিউট হ'ল, বেমাজালি সৃষ্টি হ'ল, তেতিয়া যিটো কেছ ফাইল কৰিব সেইটো চিভিল কেছত পৰিব। তো এনেকুৱা বহুতো চিভিল কেছৰ উদাহৰণ আছে। তো এতিয়া আমি জানি লওঁ হওক ক্ৰিমিনেল কেছটো কি। চাওক, ক্ৰিমিনেল কেছৰ যিটো নেচাৰ থাকে বা প্ৰকৃতি থাকে এইটো কি হয়, পানিশেবল হয়, অৰ্থাৎ হয়তো বা জেল হ'ব বা আপোনাৰ ফাঁচি হ'ব পাৰে। এটা এক্সাম্পলৰে ভালদৰে বুজি লোৱা হওক। ছাপ'জ এই নামৰ মানুহ এজনে, ভালদৰে বুজিব, ছাপ'জ এই নামৰ মানুহ এজনে বি নামৰ মানুহক কি কৰিলে, মাৰ্ডাৰ কৰিলে। তেতিয়া এই নামৰ মানুহজনৰ ওপৰত যেতিয়া কেছ ফাইল হ'ব, অৰ্থাৎ যিজনে মাৰ্ডাৰ যে কৰিলে তাৰ ওপৰত যেতিয়া কেছ ফাইল হ'ব আৰু এই কেছটো যেতিয়া কোৰ্টত যাব, তেতিয়া এই নামৰ মানুহজনক কি কৰিব, আপোনাৰ যিজনে মাৰ্ডাৰ কৰিলে তাক কি কৰিব, হয়তোবা আপোনাৰ ফাঁচি হ'ব পাৰে বা জেলো হ'ব পাৰে। অৰ্থাৎ ইয়াৰ নেচাৰটো কি আহিল, আপোনাৰ পানিশেবল আহিল। গতিকে এইটো কি হ'ব, ক্ৰিমিনেল কেছ হ'ব। বা আৰু বহুতো এক্সাম্পল আছে, যেনেকুৱা ৰেপ কৰিলে এইটো কি হ'ব, আপোনাৰ ক্ৰিমিনেল কেছত পৰিব। তো আৰু কেতিয়াবা কি হয়, এটা কেছ দুইটা নেচাৰৰ হয়, অৰ্থাৎ এটা কেছ চিভিল নেচাৰৰ হয় আৰু কি হয়, এইটো ক্ৰিমিনেল নেচাৰৰ হয়। যেনেকুৱা আপোনাৰ এজন মানুহে আনজনৰ ঘৰত ডকাইতি কৰিলে আৰু ডকাইতি কৰাৰ কাৰণে যেতিয়া ডকাইতি কৰিলে আৰু কেছটো যেতিয়া কোৰ্টত যাব, তেতিয়া কি হ'ব, কোৰ্টে ডকাইতি যে কৰিলে, অৰ্থাৎ যাৰ ঘৰত ডকাইতি কৰিলে তাৰ হয়তো বা 1 লাখ টকা বা 50,000 টকা ডকাইতি কৰিলে বা ঘৰৰ বয় বস্তু নষ্ট কৰিলে, তো ইয়াৰ কাৰণে কি কৰিব লাগিব, তাক কম্পেনচেশ্যনো ভৰিব লাগিব। আৰু ডকাইতি যে কৰিলে তাৰ কাৰণে কি তাক জেলো হ'ব পাৰে। অৰ্থাৎ ডকাইতি কৰিলে তাৰ কাৰণে কি হয়, আপোনাৰ জেলো হ'ব পাৰে আৰু আপোনাৰ এই কম্পেনচেশ্যন ভৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ এটা কেছ দুইটা নেচাৰৰ হয়। আৰু আমি যদি কেছৰ কি ফেক্ট অৰ্থাৎ নেচাৰ একো নাজানো, কেছত কোনে মাৰ্ডাৰ কৰিলে, কোনে ৰেপ কৰিলে বা কোনে কি কৰিলে আমি একো নাজানো, অৰ্থাৎ একো নাজানি কেৱল কেছৰ টাইটেল অৰ্থাৎ কেছৰ নামটো জানি কেনেকৈ টপককৈ ধৰিব পাৰিম যে এইটো চিভিল কেছ অৰ্থাৎ আৰু এইটো ক্ৰিমিনেল কেছ। চাওক, চিভিল কেছত কি হয়, আপোনাৰ দুইটা পাৰ্টিৰ নাম থাকে, অৰ্থাৎ দুইটা পাৰ্টিৰ কি থাকিব, ইণ্ডিভিজুৱেলি নাম থাকিব। এটা এক্সাম্পল লওঁ, ছাপ'জ এ নামৰ ৱাইফে বি নামৰ হাজবেণ্ডৰ ওপৰত মেইনটেনেন্সৰ কাৰণে কি কৰিলে, অৰ্থাৎ ভৰণ পোষণৰ কাৰণে কি কৰিলে, কেছ ফাইল কৰি দিলে। এতিয়া কেছটো কেনেকৈ লিখিব, এ ভাৰ্চেছ বি, অৰ্থাৎ এ হ'ল ৱাইফ আৰু বি হ'ল হাজবেণ্ড, অৰ্থাৎ দুয়োজনৰ নামটো আহিল এ ভাৰ্চেছ বি। আৰু এতিয়া ক্ৰিমিনেল কেছটো চাওঁ। ক্ৰিমিনেল কেছত কি হয়, আপোনাৰ যি ঠাইত ক্ৰাইমটো হয়, অৰ্থাৎ যি ষ্টেটত বা যি ৰাজ্যত ক্ৰাইমটো হয় সেই ষ্টেটৰ নামটো আগত আহিব আৰু যিজনে ক্ৰাইমটো কৰিব, অৰ্থাৎ যিজনে কি কৰিলে ক্ৰাইমটো কৰিলে তাৰ নামটো আহিব। ছাপ'জ এক্স নামৰ মানুহ এজনে ৱাই নামৰ মানুহ এজনক কি কৰিলে, মাৰ্ডাৰ কৰিলে।
কি কৰিলে এক্স নামৰ মানুহ এজনে ৱাই নামৰ মানুহজনক কি কৰিলে মাৰ্ডাৰ কৰিলে আৰু এই মাৰ্ডাৰটো ক'ত হ'ল অসমতে হ'ল তেতিয়া কি হ'ব অসমৰ নামটো আগত আহিব অৰ্থাৎ ষ্টেট অফ আসাম ভাৰ্চেছ এক্স অৰ্থাৎ যিজনে মাৰ্ডাৰ কৰিলে তাৰ নাম আৰু যদি এইটো আমি আৰু আনটো এক্সাম্পল লওঁ যদি এই ক্ৰাইমটো যদি আপোনাৰ ৱেষ্ট বেংগলত হয় অৰ্থাৎ তেতিয়া কি কেনেকৈ লিখিব যে ষ্টেট অফ ৱেষ্ট বেংগল ভাৰ্চেছ এক্স অৰ্থাৎ যি ঠাইত ক্ৰাইমটো হয় সেই ষ্টেটৰ নামটো হয় আৰু যিজনে ক্ৰাইম কৰিলে তাৰ নামটো হয় তো এনেকৈ ক্ৰিমিনেল কেছৰ টাইটেলটো হয় গতিকে এইবোৰ চাই আমি টপকে ধৰিব পাৰিম যে এইটো আপোনাৰ চিভিল কেছ পৰিছে আৰু এইটো ক্ৰিমিনেল কেছ তো এতিয়া আমাৰ মনত প্ৰশ্ন আহিব পাৰে যে আপোনাৰ চিভিল কেছত কি হয় দুয়োটা পাৰ্টিৰ নাম আহে অৰ্থাৎ যিজনে কেছ কৰিলে তাৰ নাম আৰু যাৰ এগেইনষ্টত কেছ কৰিলে তাৰ নাম ইণ্ডিভিজুৱেলি দুয়োটাৰ কি নাম আহে কিন্তু ক্ৰিমিনেল কেছত নাহে কিয় চাওক ক্ৰিমিনেল কেছত কি হয় যিটো ক্ৰাইম হয় এইটো কি কমিউনিটিৰ এগেইনষ্টত হৈ যায় অৰ্থাৎ ষ্টেটৰ এগেইনষ্টত অৰ্থাৎ ৰাজ্যৰ এগেইনষ্টত কি হৈ যায় সেইকাৰণে তাত কি আহে ৰাজ্যৰ নামটো আগত আহে আৰু ভাৰ্চেছ যিজনে কামটো কৰিলে ক্ৰাইমটো কৰিলে তাৰ নাম আহে তো আশা কৰিছোঁ সকলোৱে বুজিব পাৰিছে গতিকে এইখিনিয়ে ধন্যবাদ জয় অসম।